हेलो फ्रेंड वेलकम बैक टू माय चैनल डेविड फ्रूट एंड ब्लॉग। तो आज मैं যাবলৈ ওলাইছো এটা ভয়ানক দৃশ্য মানে ভয়ানক দৃশ্য মানে বানপানী যি ভয়ানক ৰূপ লৈছে সেইটো দেখাবলৈ লৈ যাইছো আপোনালোকক। তো চাও আগবাঢ়ি যাই থাকো দেখাবলৈ আপোনালোকক সাইকেলৰে গৈছো চাও যাও আগত যাও ভয়ানক দৃশ্যটো দেখি আহো আপোনালোককো দেখাও নামনি অসমৰ দৃশ্য কেনেকুৱা। তো মানে সাইকেলৰে গৈ আছো ইয়া সাইকেল লৈছো সাইকেল দি যাম তাৰ মানে নিজা বাইক নাই এই যে ইফালে চাইছা একদম পিছপানে ইফালে পানী হৈছে তো যাও আগলৈকে যাই চাই আহো দেখাম আপোনালোকক কেনেকুৱা ভয়ানক দৃশ্য ভয়ানক পৰিৱেশ বেয়া লাগে চালে। তো আহি 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 পানী থকা ঠাইখিনিত আহি পালোহি চাও ৰাস্তাত ওলাইছে মানুহবিলাকে তো চাও আগলৈকে যাও ঐ ল'ৰা সাইড দি তো মানে এই ভিডিঅ'টোত কিমান ভিউ আহে কিমান লাইক আহে নাজানো ইমান কিন্তু এই ভিডিঅ'টো ইমান এণ্টাৰটেইনমেণ্ট নহ'ব ইমান জমনি নহ'ব। তো গতিকে মই দেখাবলৈ ওলাইছোঁ জাষ্ট আমাৰ গোৱালপাৰা মানে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ যিটো বানপানীৰ অৱস্থা সেই বানপানীটো আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। তো আগত যাওঁ মাছ মাৰি আছেচোন মাছো পায় চাগে বহুত। তো চাওক বানপানী মানে এইটো নদীৰ পানী যিটো বানপানীৰ মানে যিটো বানৰ পানী হয় সেই বানপানীটো মানে পানীবিলাক বহুত চাফা হয় এনেকৈ লেতেৰা নহয় বহুত চাফা হয়। তো পানীৰ যি অৱস্থা আগলৈ যাব পাৰোঁ নে নাই কোনো ঠিক নাই তো যায়ে থাকোঁ যিমান দূৰ পাই সিমান দূৰ যাওঁ মই। তো আগত চাওক কি দৃশ্য তো চাওক বন্ধুসকল গৰু ছাগলী যিমান আছে চব বাহিৰতে ওলাই ৰাখিছে কাৰণ ভিতৰত খাবলগীয়া নাই গৰু খাব নোপোৱা হৈ গৈছে খাবলগীয়া একো নাই মানুহৰে খাবলগীয়া একো নাই। তো এনেতে কৰোণা যদি এনেকুৱা বানপানী আহে তেনেহ'লে মানুহৰ কি হ'ব একবাৰ ভাবি চাবচোন আপোনালোকে কি হ'ব আপুনি এই দুনিয়াটো মানে হ'ব কি এই দুনিয়াটো চাই কিবা নাও দি কিবা লৈ আহিছেচোন হ'ব চাগে কিবা চাউল হ'ব চাগে কিবা এটা হয় আৰু যে পানী পালোহি তো কৰোণা ভাইৰাছৰ পৰা এতিয়াও ওলাব পৰা নাই তাতে আহিল আৰু এই বানপানী কি কৰা নাই মোৰ শুনামতেতো চবেই কৰিছে বহুত কিবা কিবি ধ্বংস কৰিছে যেনেকুৱা মানুহৰ ধৰা ধান খেতিটো যে আছে ধান খেতি মানুহৰ একদম পুৰা ধ্বংস কৰি দিছে চাওক চাৰিওফালে খেতি কিবা খেৰ কিবিলাক কিবা কিবি কৰি আছে মানে যিটো কি আছে আমাৰ বানপানীটো যে আছে বানপানীটো বহুত মানে ক্ষতি কৰিছে বা বাইক ধুই আছে দেখোন। আৰু এই বানপানীয়ে মানুহৰ খোৱা লোৱা যিমানকেইটি বস্তু আছে চবে ধ্বংস কৰি পেলাইছে ঘৰো বনাইছেচোন মানুহে চব ধ্বংস কৰি পেলাইছে মানে একবাৰে চাওক আপোনালোকে কি ডাঙৰ পানী তো যিমানে আগলৈ যাই আছোঁ সিমানে ডাঙৰ পানী পাই আছোঁ যিমানে আগলৈ যাই আছোঁ সিমানে ডাঙৰ পানী পাই আছোঁ পেট্ৰল মাৰা নহয় আহিছোঁ চাইকেলৰ ওপৰতে উঠি আছোঁ এতিয়াও তো ইমান পেট্ৰল মাৰিব নোৱাৰোঁ যাওঁ তথাপিও চেষ্টা কৰি আছোঁ যাবলৈ আপোনালোকক দেখাবলৈ চাওক বাৰীৰ ভিতৰত আগে পাছে পিছে মানে চবতে পানী অসমীয়া তো যাক বহুত দূৰ আহিলোঁ যাবা নোৱাৰোঁ নামি লওঁ তো চাব পাৰে আপোনালোকে চাওক আগে পিছে মানে চবতে পানী আৰু এয়া চাওক ধান খেতিবোৰ কেনেকৈ নষ্ট হৈ গৈছে ধান খেতি মানে খেতিও ক'বাই নোৱাৰি নাৰা ক'ব নোৱাৰি খেৰো ক'ব নোৱাৰি এইবিলাকক গৰুও নাখাব এইবিলাক যেনেকুৱা হৈছে চাওক ভাই পানীৰ মাজত পুৰা পেডেল মাৰি ভাগৰি লাগছোঁ এয়া পেন জিকি যায় আৰু মোৰ গতিকে চাৰিওফালে পানী এয়া চাওক কি কৰিম ভয়ানক দৃশ্য আৰু মই জনামতে এই বানপানী যিমান ক্ষতি কৰিছে এই বছৰত যোৱা বছৰকেইটাত ইমান ক্ষতি কৰা নাছিলে তো এই বছৰে বেছিকৈ ক্ষতি কৰিলে মানে আগতীয়াকৈ আহিছিল আৰু নাই পেন পূৰা পেট্ৰল মাৰিব নোৱাৰা হৈছোঁ তো আগলৈ যাই থাকোঁ বহুত দূৰ আহিলোঁ এনেকৈ তো আপোনালোকক দেখুৱাবৰ কাৰণে
চাওক ইয়াই আমাৰ অসম, ইয়াই আমাৰ নামনি অসমৰ অৱস্থা। কি কৰিম, আগলৈকে যাই থাকোঁ আৰু কিমান দূৰ পাওঁ। তো আহি পালোঁ সেই গৰু ছাগলৰ ওচৰত। তো গৰু ছাগলৰ অলপমান খবৰ লওঁ, কি বোলে কিবা কিবি খবৰ আছে। কি খবৰ তহঁতৰ? খোৱা লোৱা কৰিছানে না কৰা নাই, না খাব দিয়া নাই? নাচা কিয়া, পুৰা জবৰাই খাই আছেচোন বাহ। তো চাওক বন্ধুসকল, পানীবিলাক দেখিলে ভাল লাগে, কিন্তু মানুহৰ যি অৱস্থা, মানুহবিলাকৰ যি অৱস্থা, সেই অৱস্থাখিনি দেখিলে কিন্তু বহুতেই বেয়া লাগে মোক। সেই নকল চাওক আপোনালোকে, এয়া নামনি অসমৰ দুখীয়া পৰিৱেশ, আমাৰ গৰু ছাগলী ৰাস্তাত আছে, মানুহবোৰৰ থাকিবলগীয়া জেগা নাই, ঠাই নাই। চাওক ঘৰৰ অৱস্থা। এয়াই আমাৰ অসম, পানীয়া অসম যাকে কয়। ভাবিছে নেকি ৰাতিপুৱা এইবিলাক পানী নাছিল, এইখিনিমান পানী নাছিলে, ইয়াৰ ৰাস্তাৰ তলত আছিল। তাৰমানে দুপৰীয়া হোৱাৰ লগে লগে পানীটো উঠি গ'ল, চাওক। তাৰ আগলৈকে যায় দেখাইছোঁ আৰু গাঁৱৰ পৰিৱেশ মানে চেণ্ডেলযোৰ হাতত ল'ব লাগিব চাগে। এইটো বা কি হ'ল, লতা কোমৰা না লাও কোমৰা নাজানো, পানীৰ তলত ডুবি যায় আৰু। ভালকে থাকবি, পানীৰ তলত নাযাবি, তই গেলে কি খাম আমি, নাযাবি হা। তো চাওক গাঁৱৰ পৰিৱেশ, আমাৰ নামনি অসমৰ পানীয়া অসমৰ আমাৰ নাই, খাবলগীয়া একো নাই, সাহায্য কৰিব লাগে একোই নাই। হেল্ল' ফ্ৰেণ্ড, তই খাইছ না খাৱা নাই আকৌ, না তোৰ মায়েৰা খাব দিয়া নাই দিছি না? তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানলৈকে। যদি আপোনালোকে ভিডিঅ'টো চাই ইমান এনজয় পোৱা নাই, তো গতিকে তথাপিও আমাৰ নামনি অসমৰ অৱস্থাটো দেখাইছোঁ। ভিউ নাহে চাগে মোৰ ভিডিঅ'ত, মই গম পাইছোঁ, কাৰণ সঁচা কথা ক'লে মানুহবিলাকে ইমান কি নকৰে কেয়াৰ নকৰে।